হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত এটা ভাল আপডেট লৈ আহিছো। তোমালোকৰ যিবিলাক দলিল আছিল, তোমালোকৰ দেউতাই বা তোমালোকৰ আটাই যিবিলাক মাটি কিনি থৈ গৈছে, কিন্তু তোমালোকে নামজাৰি কৰা নাছিলা বা তোমালোকৰ দেউতাই নামজাৰি কৰা নাই দলিল সূত্ৰে। আজি মই তোমালোকক আলোচনা কৰিম দলিল সূত্ৰে কেনেকৈ তোমালোকে নামজাৰি কৰিব পাৰিবা, নাইবা তোমালোকে কেনেকৈ আবেদনখন কৰিব পাৰিবা। ষ্টেপ বাই ষ্টেপ তোমালোকৰ ফুল প্ৰচেছ তোমালোকক আজি মই শিকাই দিম। ক'ত যাব লাগিব, কি কি ডকুমেন্টছ লাগিব, তোমালোকে আবেদনখন কৰিবা। আবেদন কৰাৰ পিছত তোমালোকৰ কি কি কৰিব লাগিব। প্ৰথমতে আমি দলিল নামজাৰি মানে কি সেইটো প্ৰথমতে তোমালোকে অলপ বুজি লোৱা। দলিল নামজাৰি মানে কি? দলিল নামজাৰি মানে হ'ল, বন্ধু বান্ধৱীসকল, তোমালোকে কোনোবাৰ পৰা যদি মাটি ক্ৰয় কৰা, নাইবা যদি তুমি কাৰোবাৰ পৰা মাটি কিনা, তেতিয়াহ'লে তোমালোকক দলিল সহকাৰে তোমালোকে এটা এগ্ৰিমেন্ট লিখিব লাগিব। য'ত তোমালোকৰ লিখা থাকিব, এজনৰ পৰা বা দুজনৰ পৰা কিনা, তেতিয়াহ'লে তোমালোকৰ লিখিতং আৰু বৰাবৰ বুলি লিখা থাকিব। লিখিতং মানে হৈছে তোমালোকৰ যিয়ে চেল কৰি আছে তাৰ তেওঁলোকৰ বা সিহঁতৰ নাম থাকিব। আৰু যদি কেইজন চেলাৰ থাকে, তেতিয়াহ'লে লিখিতংবোৰ তাৰমানে নাম্বাৰ ৱাইজ তোমালোকৰ সেইবিলাক বেলেগ বেলেগ হ'ব। তোমালোকৰ চেলাৰ বহুত কেইটা হ'লে বহুত কেইটা সেই একেই, তোমালোকৰ চবখিনি প্ৰচেছ একেই। তাৰপিছত তোমালোকৰ যিটো বৰাবৰ থাকে, সেই বৰাবৰ তোমালোকৰ যে কিনোতা সিহঁতৰ ডিটেইলছ থাকিব। তাৰপিছত তোমালোকৰ দলিলৰ সাৰাংশ থাকিব, কাৰ পৰা কিমান খিনি মাটি ক্ৰয় কৰিলে, নাইবা তোমালোকৰ দাগ পাট্টা কিমান, তাৰপিছত তোমালোকৰ চৌহদ কিমান, তাৰমানে মাটিৰ উত্তৰ ফালে, দক্ষিণ ফালে, পূব ফালে তুমি যিটো মাটি ক্ৰয় কৰিছা, সেইটো উত্তৰ ফালে, দক্ষিণ ফালে, পূব ফালে, পশ্চিম ফালে যিবিলাক মানুহ আছে সেইবিলাকৰ নাম থাকিব। তাৰপিছত তুমি কিমান খিনি মাটি ক্ৰয় কৰিছা সেইটো তোমালোকৰ দলিলত লিখা থাকিব। তুমি যৰ পৰা ক্ৰয় কৰিছা বা কিনিছা, আৰু তোমালোকৰ নামত এটা দলিল সহকাৰে তোমালোকৰ বা এগ্ৰিমেন্ট সহকাৰে তোমালোকক লিখি দিছে, তাকেই তোমালোকক দলিল নামজাৰি বা দলিল বুলি কোৱা হয়। আৰু নামজাৰিটো বেলেগ। ফাৰ্ষ্টত তোমালোকৰ যিটো ৰেজিষ্টাৰ অফিচ আছে, সেই ৰেজিষ্টাৰ অফিচত গৈ তোমালোকৰ দলিলটো প্ৰথমতে এন্ট্ৰি কৰিব লাগে। তোমালোকৰ প্ৰথমতে ডিডটো যে তোমালোকে দলিলটো যে লিখিছা, সেইটো তোমালোকে ৰেজিষ্টাৰ অফিচৰ পৰা ভেৰিফাই কৰিব লাগে। তাৰপিছত দুয়োটা পাৰ্টিৰ পৰা ভেৰিফাই হোৱাৰ পিছত, তাৰপিছত তোমালোকৰ সেইটো দলিল লৈ নামজাৰি কৰিব লাগে মণ্ডল অফিচত গৈ, নাইবা চাৰ্কল অফিচত গৈ। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, আগতে তোমালোকৰ 1990, তাৰপিছত 1997, 65, বহুত দিন আগতে আমাৰ যিবিলাক আটা আছিল বা খুৰা আছিল বা দেউতা আছিল, সিহঁতে বেছি এইবিলাকৰ বিষয়ে নাজানিছিল। ভাবিছিল যে ৰেজিষ্টাৰ অফিচৰ পৰা দলিলটো হৈ গৈছে, ভেৰিফাই হৈ গৈছে, তেতিয়াহ'লে নামজাৰিও হৈ গৈছে। কিন্তু কথাটো তেনেকুৱা নহয়। নামজাৰি হ'ব লাগিলে আমি প্ৰথমতেটো আবেদন কৰিব লাগিব, নাইবা তোমালোকৰ জমাবন্দীত উঠাব লাগিব, তাৰপিছত চিঠাত উঠাব লাগিব। এইটো লাম্বা প্ৰচেছ। আৰু এতিয়াতো অনলাইনৰ যুগ হৈছে, জাষ্ট তোমালোকে আবেদন কৰি দিলে লগে লগে তোমালোকৰ এক ক্লিকক লগে লগে তোমালোকৰ নামজাৰি হৈ যায়। এতিয়া বন্ধু বান্ধৱীসকল, আমি কেনেকৈ এইটো নামজাৰি কৰিব পাৰিম, নাইবা আমি ইয়াতে ফুল প্ৰচেছ তোমালোকক শিকাই দিম। কেনেকৈ কি কৰিব লাগিব সকলোবোৰ তথ্য আমি ইয়াতে শিকাই দিম। তোমালোকে জাষ্ট ষ্টেপ বাই ষ্টেপ তোমালোকে আগুৱাই যাই থাকিবা। এইটো তোমালোকৰ আবেদন কৰাৰ কাৰণে এটা ৱেবছাইটৰ জৰিয়তে তুমি আবেদনখন কৰিব পাৰিবা, যিটো ৱেবছাইটৰ নাম হৈছে RTPS। তোমালোকে গুগল বা ক্ৰমত যাই চাৰ্চ মাৰিলে তোমালোকে নামটো পাই যাবা বা ৱেবছাইটটো পাই যাবা। তো বন্ধু বান্ধৱীসকল, আমি তোমালোকৰ ফুল প্ৰচেছত তোমালোকৰ ষ্টেপ বাই ষ্টেপ তোমালোকক শিকাই দি যাওঁ, যাতে তোমালোকৰ ভুল ত্ৰুটি নহয়। তোমালোকে সুন্দৰকৈ ভিডিঅ'টো চাই থাকিবা। শেষলৈকে তোমালোকে ভিডিঅ' চালেহে তোমালোকে ভালকৈ আবেদনখন কৰিব পাৰিবা। আৰু তোমালোকক সদায় এটা কথা মই ভিডিঅ'ত কৈ থৈ যাওঁ, যদি তোমালোকৰ কিবা কিবি অসুবিধা হয়, তোমালোকে কমেন্ট কৰি দিবা, মই তোমালোকক সলিউশন কৰি দিম। এতিয়া বন্ধু বান্ধৱীসকল, আমি গুগল বা ক্ৰমত যাই তোমালোকৰ চাৰ্চ মাৰো RTPS বুলি। এইটো চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত শ্বেয়াৰ সেতু সাৰ্ভিস পৰ্টেল খোলা খাইছে। ইয়াৰ পৰা তোমালোকে লগইন কৰি লৈ ল'ব লাগিব। যদি তোমালোকৰ আইডি নাই, তেতিয়াহ'লে ফ্ৰেণ্ডসকল তোমালোকে আইডিটো বনাই ল'বা। আৰু যদি এটা আইডি আছে, তেতিয়াহ'লে তোমাৰতো কোনো একো কথা নাই। তোমালোকে যিটো CHC আইডি আছে, সেই আইডিটো ইয়াতে লগইন কৰি, নাইবা তোমালোকৰ যিটো চিটিজেন আইডি আছে, সেই আইডিটো তোমালোকে ইয়াতে লগইন কৰি লৈ লোৱা। তাৰপিছত তোমালোকৰ প্ৰচেছ সহকাৰে তোমালোকক শিকাই দি যাম। আৰু যদি তোমালোকৰ আইডি নাই বা তোমালোকৰ পাছৱৰ্ড নাই, তেতিয়াহ'লে তোমালোকে মেছেজ কৰি দিবা, তোমালোকক মই আইডি বনাই দিম।
বন্ধু-বান্ধৱীসকল ইয়াতে আমাৰ লগিন হৈ গৈছে। এতিয়া কোনটো ৱেবছাইটত আমি আবেদনখন কৰিম সেই ৱেবছাইটৰ বিষয়ে তোমালোকক আমি কৈ আছোঁ বা তোমালোকক দেখাই দি আছোঁ। তোমালোকে সেই ৱেবছাইটত তোমালোকে ক্লিক কৰি তোমালোকে আবেদনখন কৰিব পাৰিবা। মানে তোমালোকে ৱেবছাইটটো ভালকৈ চাবা। তাৰমানে মই যিবিলাক কথা কওঁ ষ্টেপ বাই ষ্টেপ তোমালোকে শুনি থাকিবা। তোমালোকে অতি সহজতে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ যিমান পুৰণা দলিল নাথাকক কিয় বা থাকক কিয় তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। তুমি যিকোনো দলিলৰ জৰিয়তে তোমালোকে নামজাৰি কৰিব পাৰিবা। ঘৰতো বহি তোমালোকে মোবাইলৰ জৰিয়তে তোমালোকে নামজাৰিখন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা। এইটো যে তোমালোকৰ মিউটেশ্যন আফটাৰ ডেট ৰেজিষ্ট্ৰেশ্যন, তোমালোকৰ ইয়াতে কিন্তু বহুত কেইটা প্ৰচেছ আছে। এইকেইটাৰ বিষয়ে তোমালোকক পিছত আলোচনা কৰিম। মিউটেশ্যন আফটাৰ ডেট ৰেজিষ্ট্ৰেশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এপ্লাই নাও বুলি আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। মই জাষ্ট তোমালোকক দেখুৱাৰ কাৰণে, তোমালোকক প্ৰচেছটো আগবঢ়োৱাৰ কাৰণে, শিকোৱাৰ কাৰণে তোমালোকক এটা ষ্টেপ বাই ষ্টেপ তোমালোকৰ ফ'ল' কৰি আছোঁ। তোমালোকৰ যিটো হয়, মানে তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় বা তোমালোকে যাৰ পৰা ক্ৰয় কৰিছা, তোমালোকৰ সকলো ডিটেইলছখিনি শুদ্ধ সহকাৰে দিবা। যিয়ে তোমালোকৰ ইয়াতে পান কাৰ্ড ভেৰিফাই কৰিব লাগিব, তাৰমানে যিয়ে ক্ৰয় কৰিছে নাইবা যিয়ে কিনিছে তাৰ পান কাৰ্ডটো ইয়াতে ভেৰিফাই কৰি লৈ ল'ব লাগিব। ভেৰিফাই কৰাৰ পিছত তোমালোকৰ নেক্সট ষ্টেপত তোমালোকক লৈ যাম। এতিয়া তোমালোকক যিটো পান কাৰ্ড আছে সেই পান কাৰ্ডটো ইয়াতে ভেৰিফাই কৰি লৈ লওঁ প্ৰথমতে। বন্ধু-বান্ধৱীসকল তোমালোকৰ ভিডিঅ'টো লাম্বা হ'ব পাৰে, মানে তোমালোকৰ লং হ'ব পাৰে। কিয়নো তোমালোকক মই জাষ্ট ষ্টেপ বাই ষ্টেপ সহজ সহকাৰে মানে একবাৰে তোমালোকৰ ইজিলি তোমালোকক বুজাই আছোঁ। যাৰ বাবে তোমালোকৰ অলপ ভিডিঅ'টো লাম্বা হ'ব পাৰে। তোমালোকে শেষলৈকে ধৈৰ্য ধৰি তোমালোকে চাই থাকা। তাৰপিছত তোমালোকৰ স্ক্ৰল ডাউন কৰিবা। তাৰপিছত তোমালোকৰ নেক্সট আছে, নেক্সট মাৰি দি দিবা। তাৰপিছত ফ্ৰেণ্ডসকল তোমালোকক ইয়াতে মই ৪টা ষ্টেপ আছে, ষ্টেপ বাই ষ্টেপ তোমালোকক কৈ যাওঁ। তাৰপিছত তোমালোকে সেই অনুসৰি তোমালোকে সুন্দৰ কৰি আবেদনখন কৰি লৈ ল'বা। প্ৰথমতে তোমালোকৰ লেণ্ড ডিটেইলছ, ইয়াতে তোমালোকৰ ডিষ্ট্ৰিক্ট বহাব লাগিব, চাৰ্কল বহাব লাগিব, গাঁওখন বহাব লাগিব, দাগ নম্বৰ বহাব লাগিব। তাৰপিছত তোমালোকৰ কোনটো সূত্ৰে তুমি ক্ৰয় কৰিছিলা, ইয়াতে বহুত কেইটা সূত্ৰ আছে। যেনেকুৱা তোমালোকৰ অংশীদাৰ সূত্ৰে, খৰিদা সূত্ৰে, বাদ পৰা সূত্ৰে, তাৰপিছত উইল ডাটা সূত্ৰে, তাৰপিছত দান সূত্ৰে, মানে বহুত কেইটা সূত্ৰে তোমালোকে ইয়াতে আগতে নাইবা তোমালোকৰ দলিলটো ক্ৰয় কৰিছিলা। এতিয়া বন্ধু-বান্ধৱীসকল তোমালোকৰ এটা ষ্টেপ গ'ল লেণ্ড ডিটেইলছ, তাৰপিছত তোমালোকৰ বেলেগ ডিটেইলছ আছে। তাৰপিছত যে তোমালোকৰ এপ্লিকেণ্ট ডিটেইলছ আছে, এই এপ্লিকেণ্ট ডিটেইলছত তোমালোকৰ যিয়ে মাটিটো ক্ৰয় কৰিছে তাৰ বিষয়ে তোমালোকৰ ইয়াতে লিখিব লাগিব। প্ৰথমতে আমি যিটো লেণ্ড ডিটেইলছ আছে সেইটো তোমালোকক আলোচনা কৰোঁ। ষ্টেপ বাই ষ্টেপ যাই থাকিম, মানে তোমালোকক দেখুৱাৰ কাৰণে মই জাষ্ট এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈ আছোঁ। তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত ইয়াতে চাৰ্কলটো তোমালোকে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো গাঁও হয় সেই গাঁওটো তোমালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকৰ যিটো দাগ নম্বৰ আছে সেই দাগ নম্বৰটো তোমালোকে ইয়াতে ক্লিক কৰি লৈ ল'বা। এতিয়া বন্ধু-বান্ধৱী আচল কথাত আহা, মানে তোমালোকৰ যিটো বন্ধু-বান্ধৱীসকল তোমালোকক ইয়াৰ আগতে যে ক'লো মই তোমালোকে বহুত প্ৰচেছত তোমালোকে দলিলখন ক্ৰয় কৰিব পাৰা। যেনেকুৱা সদসূত্ৰে, দান সূত্ৰে, সলনি সূত্ৰে, অংশীদাৰ সূত্ৰে, তাৰপিছত তোমালোকৰ আদালতৰ ৰায় সূত্ৰে, তাৰপিছত উইল বা প্ৰবেট সূত্ৰে, ৰেজিষ্টাৰ, দান ও দখল সূত্ৰে, অন্যান্য সূত্ৰে। ফ্ৰেণ্ডসকল তোমালোকৰ যদি তাতে যদি মাটি লিখিত আৰু বৰাবৰ থাকে তেতিয়াহ'লে, নাইবা তোমালোকৰ তাৰ তলতো যদি কস্য মাটি বিক্ৰী, তাৰপিছত এই চাপকলা যদি লিখা থাকে তেতিয়াহ'লে তোমালোকৰটো সদসূত্র হ'ব। আৰু যদি তোমালোকৰ হেডলাইন দান সূত্র লিখা থাকে তেতিয়াহ'লে দান সূত্র হ'ব। এইবিলাক বেছিভাগ নহয়ে, মানে তোমালোকৰ সদসূত্ৰই বেছিভাগ হয়। তো সদসূত্ৰত তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ প্ৰথমতে ডিড নম্বৰটো ইয়াতে লিখিব লাগিব। যিটো তোমালোকৰ ডিড নম্বৰ হয় ইয়াত অট'মেটিকলি আহি যাব। তাৰপিছত তোমালোকৰ ইয়াতে কেচ নম্বৰ
প্ৰথমতে এইটো চিৰিয়েল নম্বৰ, তাৰপিছত তোমালোকৰ ইয়াতে ডিড নম্বৰ লিখিব লাগিব। তাৰপিছত তুমি কিমান টকাত মাটি ক্ৰয় কৰিছিলা দলিলত লিখা আছে, সেইটো তোমালোকৰ লিখা আছে, সেইটো তোমালোকৰ দিব লাগিব। তাৰপিছত তোমালোকৰ যদি নতুন দলিল যদি হয়, তেতিয়াহ'লে তোমালোকৰ যিটো NOC নাম্বাৰ আছিল, ন অবজেকশ্যন চাৰ্টিফিকেট, আমি NOC বুলি কওঁ, পাৰমিশন বুলি কওঁ, সেইটো নাম্বাৰ ইয়াতে লিখিব লাগিব। আৰু যদি পুৰণা দলিল থাকে, তেতিয়াহ'লে তাতে তোমালোকৰ কোনো ধৰণৰ NOC নাম্বাৰ নাথাকে, কিয়নো আগতেও তোমালোকৰ NOC নাম্বাৰ নাছিল। আৰু তোমালোকৰ NOC টো কেতিয়া ওলাইছে, সেইটো তোমালোকৰ ইয়াতে ডেটটো দি দিব লাগিব। তাৰপিছত তোমালোকৰ যিটো চেলাৰ আছিল, মানে যাৰ পৰা তোমালোকৰ ক্ৰয় কৰিছিলা, তাৰ নামটো ইয়াতে তোমালোকৰ টিক চিহ্ন কৰি দিব লাগিব। তাৰপিছত তোমালোকৰ কিমান খিনি মাটি ক্ৰয় কৰিছিলে, ইয়াতে বিঘা, কাঠা, লেচা আছে, তোমালোকে ইয়াতে সেইখিনি মাটি চিলেক্ট কৰি লৈ ল'ব লাগিব। মানে ইমান খিনি মাটি তোমালোকে ক্ৰয় কৰিছা, সেইখিনি মাটি তোমালোকৰ ইয়াতে চিলেক্ট কৰি লৈ ল'ব লাগিব। তাৰপিছত বন্ধু বান্ধৱীসকল, এইখিনি বহুৱাৰ পিছত তোমালোকৰ ইয়াতে যিয়ে মাটিটো কিনিছে, তাৰ বিষয়ে তোমালোকৰ ইয়াতে লিখিব লাগিব ইংলিছত, তাৰপিছত এছামিছত। তাৰপিছত তোমালোকৰ গাৰ্জেনৰ নাম, মানে যিয়ে মাটিটো কিনিছে তাৰ গাৰ্জেনৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত এড্ৰেছ মাৰি ছেভ এপ্লিকেণ্ট বুলি মাৰাৰ লগে লগে তোমালোকৰ এইটো ছেভ হৈ যাব, মানে তোমালোকৰ এপ্লিকেণ্ট ডিটেইলছটো ছেভ হৈ যাব। এপ্লিকেণ্ট কোন হয়? যিয়ে মাটিটো ক্ৰয় কৰিছে, সিয়ে কিন্তু এপ্লিকেণ্ট হয়, মানে তাৰ নামত ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগিব। মানে দুজন যদি ইয়াতে ক্ৰয় কৰিছে, তেতিয়াহ'লে মানে দুজন যদি কিনিছে, দুজনৰ নাম ইয়াতে ইনক্লুড কৰিব লাগিব। তাৰপিছত ছেভ বুলি লিখা আছে, ছেভত ক্লিক কৰি দিবা। ছেভত ক্লিক কৰাৰ পিছত তোমালোকৰ নেক্সট আছে, নেক্সটত ক্লিক কৰি দিবা। এতিয়া আহিল তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰচেছ, য'ত তোমালোকৰ ডকুমেণ্টছ কি কি লাগিব, ইয়াতে কি কি আপলোড কৰিব লাগিব। আপোনালোকৰ যদি দলিলটো আছে হাতত, সেই দলিলটো তোমালোকে ইয়াতে আপলোড কৰি দিব পাৰা। তাৰপিছত তোমালোকৰ খাজনা ৰচিদটো ইয়াতে আপলোড কৰি দিব লাগিব। ইয়াতে চেল্ফ ডিক্লাৰেশ্যন আছে, ইয়াতে তোমালোকৰ একো আপলোড কৰিব নালাগে। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ আবেদনখন হৈ গ'ল। তোমাৰ আৰু এতিয়া চিন্তাৰ কাৰণ নাই। তাৰপিছত তোমালোকৰ নেক্সট বুলি মাৰি দিবা, ডকুমেণ্টছ খিনি আপলোড কৰি, তাৰপিছত প্ৰিভিউ কৰিবা তোমালোকৰ সকলো ডিটেইলছ খিনি ঠিক আছে নে নাই। তাৰপিছত তোমালোকৰ এটা পেমেন্ট কাটিবলৈ আহিব, য'ত তোমালোকৰ 10 টকা পেমেন্ট কাটিব। এতিয়াতো বন্ধু বান্ধৱীসকল, তোমালোকৰ এপ্লাইটো হৈ গ'ল। এতিয়া নেক্সট প্ৰচেছ তোমালোকে কি কৰিবা, তোমালোকৰ এটা একনলেজমেন্ট নাম্বাৰ ওলাব। সেই একনলেজমেন্ট নাম্বাৰত তোমালোকৰ লিখা থাকিব RTPS/MUTD/2026, মানে তোমালোকৰ ইয়াৰটো যেতিয়া এপ্লাই কৰিবা, ইয়াৰটো লেখা থাকিব। তাৰপিছত তোমালোকৰ 7টা অংকৰ তোমালোকৰ এটা নাম্বাৰ থাকিব। সেই নাম্বাৰটো বা সেই ৰিচিপ্টটো লৈ তোমালোকে প্ৰথমতে চাৰ্কল অফিচত যাব লাগিব। চাৰ্কল অফিচত গৈ তোমালোকৰ মণ্ডলৰ ওচৰত ৰিচিপ্টখন জমা দিব লাগিব। মণ্ডলে ভেৰিফাই কৰিব যে চবখিনি ঠিক ঠাকে আছে নেকি। তাৰপিছত চবখিনি যদি ঠিক ঠাকে থাকে, তেতিয়াহ'লে তোমালোকৰ ভেৰিফাই, মানে তোমালোকৰ LMA অক বুলি লিখি দিব। মণ্ডলক তোমালোকে LM বুলি কোৱা হয়। তাৰপিছত তোমালোকৰ চাৰ্কল অফিচাৰ তাতো পঠাই দিব। চাৰ্কল অফিচাৰো যদি চবখিনি ঠিক ঠাকে পায়, তেতিয়াহ'লে তোমালোকক এপ্ৰুভ কৰি দিব। এপ্ৰুভ কৰাৰ লগে লগে তোমালোকৰ নামজাৰি হৈ যাব। তাৰপিছত তোমালোকৰ চিঠাত, তাৰপিছত জমামুদ্ৰিত নাম আহি যাব। তোমালোকে অনলাইনত দাগ নম্বৰ, পাটা নম্বৰ মাৰি তোমালোকে চাই ল'ব পাৰিবা, কাৰ পৰা কিমান খিনি মাটি তোমালোকে ক্ৰয় কৰিছিলা। সেই ডিটেইলছ খিনি বা সেই গোটেইখিনি তোমালোকৰ ইয়াতে শ্ব' হৈ যাব। ত' বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'টো ভালকৈ বুজি পালা। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰা। আৰু বন্ধু বান্ধৱীসকল, তোমালোকে আমাৰ চেনেলত যদি নতুন হোৱা, তেতিয়াহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ফ্ৰেণ্ডসকল, এটা ভিডিঅ' বনোৱাত তোমালোকৰ বহুত কষ্ট হয়। বন্ধু বান্ধৱীসকল, তোমালোকে অন্ততঃ এটা লাইক হ'লেও তোমালোকে কৰি দিবা। বন্ধু বান্ধৱীসকল, তোমালোকক মই অতি সহজ সহকাৰে তোমালোকক শিকাই থাকো। তোমালোকে সুন্দৰকৈ শিকি তাৰপিছত তোমালোকৰ কামত খটুৱাব পাৰিবা। ত' ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি নেক্সট আপডেট লৈ আহিম।